নমস্কাৰ, আপোনালোকে চাবলৈ লৈছে অসম 24x7 আৰু এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেদৰে নিতৌ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে উজনিৰ পৰা নামনিলৈ বতৰৰ হাই এলাৰ্ট। উজনিৰ পৰা নামনিলৈ বতৰৰ হাই এলাৰ্ট জাৰি। 26খনকৈ জিলাত আহি আছে প্ৰচণ্ড বৰষুণ। পুৱাতে ৰাজ্যত হৈ পৰিছে অন্ধকাৰ। সাৱধান, সতৰ্ক থাকক ৰাজ্যবাসী। ৩-৪ ঘণ্টালৈ ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ কথা কেতিয়াও নাভাবিব। মহানগৰীতো ধুমুহা বৰষুণক লৈ এলাৰ্ট জাৰি কৰা হৈছে। ঠায়ে ঠায়ে বিজুলী, ঢেৰেকনিৰ লগতে হ'ব প্ৰচণ্ড ধুমুহা। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, পুৱতি নিশা দেশ জোকাৰি যোৱা এটা ভয়ংকৰ ঘটনা। পুৱতি নিশা দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা। এই পৰ্যন্ত ৯জন লোকৰ মৃত্যু, 4জন আহত আছে এতিয়াও। পুৱতি নিশা প্ৰায় ৩:৪৭ সংঘটিত হৈছে এটা ভয়ংকৰ অগ্নিকাণ্ড। শুই থকা অৱস্থাতে এটা অট্টালিকাৰ শোৱনি কোঠাৰ AC বিস্ফোৰণ হয়। মুহূৰ্ততে জ্বলি ছাৰখাৰ সকলোখিনি। 14খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপনৰ চেষ্টা। জুই নিৰ্বাপনৰ লগতে অট্টালিকাৰো ভিতৰত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰাৰ চেষ্টা কৰা হৈছে। এই পৰ্যন্ত 12জনক উদ্ধাৰ কৰা হৈছে। মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা। নতুন দিল্লীৰ বিবেক বিহাৰ অঞ্চলত সংঘটিত হৈছে এই অগ্নিকাণ্ড। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, বিজয়ীৰ মুকুট পিন্ধিবলৈ সাজু হৈছে প্ৰাৰ্থী। ভোট যুদ্ধৰ ফলাফলৰ ঘোষণাৰ বাবে ৰাজ্য সাজু হৈ পৰিছে। ভোট গণনা কেন্দ্ৰই কেন্দ্ৰীয় ব্যাপক প্ৰস্তুতি। দলে বলে নামিছে আৰক্ষী, নিৰাপত্তাৰক্ষীৰ বৃহৎ দল। বৃহৎ প্ৰস্তুতিৰ মাজত চলিছে ভোট গণনাৰ আখৰা। ৰাজ্যৰ প্ৰতিটো গণনা কেন্দ্ৰত সক্ৰিয় হৈ আছে CCTV কেমেৰা। সময় চমু চপাৰ লগে লগে EVM ৰখা ষ্ট্ৰং ৰুমৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। প্ৰতিটো ৰাউণ্ডৰ আপডেট দ্ৰুত আৰু সঠিক ৰূপত আপলোড কৰা হ'ব নিৰ্বাচন আয়োগৰ পৰ্টেলৰ জৰিয়তে। সাজু হৈ উঠিছে কাৰিকৰী দলসমূহ। ইয়াৰ পৰৱৰ্তী অতিকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, বহিৰাগতৰ দপদপনিক লৈ উত্তপ্ত উজনি অসম। হেমন্ত বৰা আৰু প্ৰণৱ গগৈৰ সৈতে ভয়ংকৰ ঘটনা। বহিৰাগতৰ দপদপনিক লৈ উত্তপ্ত উজনি অসম। অনা অসমীয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত খিলঞ্জীয়া এজন যুৱক। হেমন্ত বৰা আৰু প্ৰণৱ গগৈৰ সৈতে ভয়ংকৰ ঘটনা। দুধৰ আলি নিৰ্মাণ প্ৰতিষ্ঠানৰ সৈতে জড়িত কৰ্মচাৰীৰ আক্ৰমণৰ বলি এই দুই যুৱক। ঘটনাক কেন্দ্ৰ কৰি নিশাই আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। আক্ৰমণকাৰীক কৰায়ত্ব কৰি ৰাইজে গোটালে আৰক্ষীক। মৰিয়নিত সংঘটিত হৈছে এই ঘটনা। মৰিয়নি চেলেংহাট আৰক্ষী চকীত এজাহাৰ দাখিল দল সংগঠনৰ। শীঘ্ৰেই অনা অসমীয়াৰ অতপালি ৰোধ দিবলৈ প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান দল সংগঠন তথা স্থানীয় ৰাইজৰ। বাহিৰাগতৰ দপদপনিক লৈ উত্তপ্ত উজনি।